আৰু মই ভাবোঁ খুব কম দিনৰ ভিতৰত এই কামটো শেষ হ'ব আৰু আপোনালোকে সকলোৱে এই কামটো কৰোঁতে সহায় সহযোগ কৰিব আৰু কামটো কৰিব যাওঁতে নিজৰ ঘৰৰ আগফালে যেতিয়া ৰাস্তা যাব অলপ মাটি ইফাল সিফাল হ'লে কিন্তু আপোনালোকে সহযোগ কৰিব লাগিব দেই বোলে একদম বোলে নাই বোলে মোৰ মাটি এনেকুৱা হ'ব তেনেকুৱা হ'ব ৰাস্তা কমি যাব পিছত কিন্তু মোক দুখ নিদিব আৰু নহ'লে সেইকাৰণে আপোনাৰ টাউন অঞ্চলত কিন্তু ৰাস্তা বনোৱাটো আমাৰ কাৰণে সমস্যা হ'ব গতিকে আপোনালোকে ৰাস্তাও লাগিব অকণমান মাটিও নেৰিম বুলি ক'লে কিন্তু আমাৰ অসুবিধা হয় নহয় অকণমান এই কথাবোৰ আপোনালোকে বিবেচনা কৰিব আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ সকলোৰে এটাই লক্ষ্য যে আমাৰ এই অঞ্চলবিলাক আমি উন্নয়ন কৰিব লাগে আমাৰ এই মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া মই MCLA আমি বিচাৰিছোঁ যে আমি আমাৰ এই অঞ্চলবিলাক আমি অকণমান আগবঢ়াই লৈ যাওঁ আপোনালোকৰ সহায় সহযোগিতাৰে ৰাইজক আমি যি উন্নয়ন আজি 17 বছৰত যিমান ৰাস্তা নবনিল মই আপোনাক কৈছোঁ এই 3 বছৰত আমি প্ৰায় এতিয়া 15 কিলোমিটাৰমান আমি ৰাস্তা মানে বনি আছে মানে এইটো কি বুলি কয় আমাৰ বনাই থকা হৈ আছে হয় নাই অনগয়িঙত আছে আৰু এবাৰ আমি আৰু 10 কিলোমিটাৰ ৰাস্তা আমাৰ এতিয়া প্ৰচেছত আছে খুব কম দিনৰ ভিতৰত এইখিনি আমি আধাৰখিলা কৰিম গতিকে আহি থকা দিনত আমি আৰু ৰাস্তা ঘাট এইবিলাক আমি কৰিম বিভিন্ন উন্নয়নমূলক কাম কাজবোৰ হৈ আছে আমাৰ ঘৰ হওক ৰেচন কাৰ্ড হওক আপোনাৰ আয়ুষ্মান কাৰ্ড হওক অৰুণোদয় হওক এইবিলাক একো মানে কোনো 2 নম্বৰেই নোহোৱাকৈ পইচা পাতি নিদিয়াকৈ এইবিলাক কাম চলি আছে এইবিলাক আপোনালোকে বিচাৰিছিলে হয় নহয় নিকাভাৱে হ'ব লাগে আৰু সেই ব্যৱস্থা আমি কৰি গৈ আছোঁ তো আপোনালোকৰো সদায় এই ধৰণে আমাৰ প্ৰতি যি আশীৰ্বাদ যি মৰম আমাৰ প্ৰতি থাকিলে আমি আহি থকা দিনবিলাকত আপোনালোকৰ যোগাযোগ ব্যৱস্থাটো সৰ্বোত্তম হ'ব লাগে এই উদ্দেশ্য আগত ৰাখি অটল বিহাৰী বাজপেয়ীৰ দিনৰ পৰা গ্ৰাম চড়ক যোজনা আৰম্ভ কৰিছিলে তাৰ মুখ্য খনিকৰ আছিল আমাৰ গাডকাৰী ডাঙৰীয়া আজি আমাৰ ইয়াত অলপ আগতে যিটো কৈ গ'ল আমাৰ MCLA মহাশয়ে যে 17 বছৰে যিটো কাম হোৱা নাই এতিয়া এই কামবিলাক হ'বগৈ ধৰি আছে আৰু হৈছে কেনেকৈ স্পষ্টভাৱে আপোনালোকে স্বচ্ছ তাৰমানে ক্লিয়াৰ কাষ্টেল ব্যৱস্থাৰ মাজতে হৈ আছে কিন্তু কথা হৈছে কি কামটো হোৱাৰ লগে লগে আমাৰ কৰণীয় কি আমি কি কৰিব লাগিব ৰাইজে আমাৰ যিটো কাম আমাক ৰাইজে চৰকাৰক দিছে দায়িত্ব চৰকাৰে আমাক আমি চৰকাৰৰ হৈ কৈ আছোঁ ওপৰত নৰেন্দ্ৰ মোদী তলত আমাৰ সন্মানীয় সকলোৰে চিনাকি সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সমষ্টিৰ আমাৰ সংসদীয় সমষ্টিৰ দিলীপ শইকীয়া ডাঙৰীয়া MCLA মহাশয় এই ৰাস্তাটো আমি SOPDৰ জৰিয়তে বিচাৰিছিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়া মহাশয়ৰ একান্ত প্ৰচেষ্টাত এই ৰাস্তাটো আছিলে 1 কিলোমিটাৰ কৰিব লগা আছিলে কিন্তু আমি নোৱাৰিলোঁ এইকাৰণে যে আমাৰ যিটো আমাৰ লিমিট আছে লিমিটটো ক্ৰছ কৰিব নোৱাৰিলোঁ অলৰেডি আমাৰ MCLA মহাশয় কৈছেই যে আমি আৰু 3 বছৰ আছে এই 3 বছৰ আপোনালোকে দেখিব আপোনালোকে কেৱল মৰম দিয়ক মৰম লওক মোৰ কথাটো হৈছে কি আপোনালোকে মৰম দিয়ক মৰম লওক আৰু এটা কথা মই আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ক'ব